এইদিন যে কি হৈছে ধৰিব পৰা নাই সদায় ৰাতি বৰষুণ দিয়ে আজি হ'ল 6 মে সোমবাৰ আৰু ময়ো ওলাইছোঁ কামলৈ আজি গোটেই ৰাস্তাত যাওঁতে বৰষুণে পালোঁ দেখিছেনে কেনেকুৱা দবা পিটা বৰষুণ দিছে অফিচৰ পৰা আজৰি হৈ আমি গোটেইখিনি গ'লো এটা হুডি প্ৰগ্ৰেম এটেণ্ড কৰিবলৈ আৰু সেই হুডি প্ৰগ্ৰেমটো আছিলে আমাৰ কলিগ এগৰাকীৰ ঘৰতে তাতে প্ৰায় সকলো ব্যস্ত হৈ গ'ল লেকচাৰ মাৰাত এয়া দেখিছেনে কেনে এটা পৰিৱেশ হৈ পৰিছে খানা জেগা খালী হোৱাত আমি গোটেইখিনি গৈ টেবুলত বহিলোগৈ তাৰপিছত লাহে লাহে আমাক খানা দিবলৈ ষ্টাৰ্ট কৰিলে আৰু আমিও নিজৰ থালিত ব্যস্ত হৈ পৰিলোঁ আৰু ডেজাৰ্টত কি দিছিলে জানেনে এটা লালমোহন আৰু এয়া বিৰাজ ছাৰে মৰমতে থানেশ্বৰ মিঠাইটো খুৱাই দিব লৈছে যিহেতু ভাত খাওঁতেনে এপি মেমৰ লিপষ্টিক গুচি গ'ল চ' তেওঁ আকৌ খোৱাৰ পিছত লিপষ্টিকত টাচ আপ দি আছে আৰু মই মনে মনে ভিডিঅ' কৰি থৈছিলোঁ এয়া হৈছে ৰিমজিম মেম যাৰ ঘৰত আমি হুডি খাবলৈ আহিছিলোঁ চবেই খোৱা মেলা হোৱাৰ পিছত এতিয়া চবেই আহি ৰেডি হৈছে ফটো মাৰিবলৈ গ্ৰুপ ফটো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই